আজিৰ কাহিনী হৃদয়ৰ সীমনাত হেৰুওৱা প্ৰেম। এই কাহিনী এজনী দুৰ্ভগীয়া ছোৱালীৰ জীৱনৰ আলমত। যান্ত্ৰিকতাৰে ভৰা এখন অখ্যাত চহৰ। সেই চহৰৰ এটা প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডত কাম কৰে আকাশ গাঁৱৰ ল'ৰা। চহৰৰ ভাড়াঘৰত থাকে। দিনটোৰ ব্যস্ততাৰ অন্তত কাম শেষ কৰি সি ঘৰমুৱা হৈছে। ভাগৰত লালকাল হৈ পৰা অৱশ দেহাটি লৈ সি মেট্ৰ' ষ্টেচনটোৰ একোণত বহি পৰিল। কাৰণ মেট্ৰ' ৰেলখন আহিবলৈ প্ৰায় 15 মিনিটমান সময় আছে। তেনেতে সি অনুভৱ কৰিলে তাৰ মূৰৰ ওপৰত কাৰোবাৰ হাতৰ স্পৰ্শ। আকস্মিকভাৱে সি পিছলৈ ঘূৰি চালে। কি হ'ল, ভয় খালা নেকি? প্ৰিয়া, তুমি? এটি মিচিকীয়া হাঁহি ফুটি উঠিল তাৰ। মই। আগতে কোৱা, মোক নমতাকে তুমি কিয় গুচি আহিলা? প্ৰিয়া তাৰ ভাল বন্ধু। দুয়ো একেলগে কাম কৰে। তাইৰ প্ৰশ্নত সি লাহেকৈ ক'লে, নাই অ'। আচলতে আজি দিনটো এটা প্ৰজেক্টৰ কামত ব্যস্ত আছিলোঁ আৰু মই মানসিকভাৱে যথেষ্ট কষ্টত আছিলোঁ, সেয়েহে। হয় নেকি? বাহানা মাৰিছা ন? তাই কৈ উঠিল। নাই মৰাও বাহানা, ভগৱান শপত। সি এক প্ৰকাৰ অনুনয় সুৰত কৈ উঠিল। হ'ব, মই বুজিছোঁ অ' তোমাৰ কষ্টখিনি। মেট্ৰ' আহি পালেই ঘৰত যাবা। কিবা এটা বনাই খাই শুবা। বেছি চিন্তা নকৰিবা। ময়ো যাওঁ হা, বাই। এক প্ৰকাৰ দায়িত্ববোধৰ জ্ঞান দি প্ৰিয়া তাৰ পৰা গ'লগৈ। সি মাথো আৱেগ ভৰা দৃষ্টিৰে চাই ৰ'ল তাই যোৱাৰ বাটেৰে। আকাশে গাঁৱৰ পৰা আহি যেতিয়া চহৰৰ অফিচে কাম বিচাৰি ঘূৰি ফুৰিছিল, তেতিয়া প্ৰিয়াৰ কাৰণেই এই চাকৰিটো পাইছিল সি। তাতে প্ৰিয়া সেইখন চহৰৰে বাসিন্দা। এনেকৈয়ে সময়বোৰ আগবাঢ়িব ধৰিলে। প্ৰিয়াৰ সান্নিধ্যত লাহে লাহে আকাশৰ মনত প্ৰেমৰ অনুৰণন সৃষ্টি হ'ব ধৰিলে। কিন্তু সি তাইক প্ৰকাশ কৰিব পৰা ক্ষমতা হোৱাই নাছিল। এদিনৰ কথা, আকাশে প্ৰিয়াক ক'লে, তোমাক মোৰ কথা এটা ক'ব লগা আছিল। প্ৰিয়াই ক'লে, হয় নেকি? সদায় তোমাৰ এটাহে কথা থাকে ন? তাই এটি পান খোলা হাঁহি পিৰিঙি উঠিল। মই ধেমালি কৰা নাই প্ৰিয়া, গহীনভাৱে কৈ উঠিল সি। হয় নেকি? কোৱা তেতিয়াহ'লে, ময়ো গহীন হৈ শুনিম। এই বুলি প্ৰিয়াই উত্তৰ দিলে। না, আজি নকওঁ। এইবাৰ সাপ্তাহিক বন্ধত মোৰ লগত ফুৰিব যাবা, তেতিয়া ক'ম। আও, এনে কি কথা বা? আৰু অতদিনে মোৰ লগত অলপমান ওলাই যাবলৈ মন নকৰা ল'ৰাটোৱে মোক ফুৰাবলৈ নিব? তাই আচৰিত হৈ উঠিল। তুমি যাবা নে নোযোৱা সেইটো কোৱা। হ'ব বাবা, যাম, ঠিক আছে। তাকে লৈ এনেই চিন্তা কৰি নাথাকিবা। তাইও অনুনয় সুৰত কথাবোৰ ক'লে। প্ৰিয়াৰ কথাত আকাশৰ হৃদয়ত এজাক শীতল প্ৰেমৰ বতাহে শিহৰিত কৰি গ'ল। সময় বাগৰাৰ লগে লগে অৱশেষত সেই দিনটো আহি পালে আৰু কথামতেই দুয়ো লগ হৈ ফুৰিবলৈ গ'ল। ব্যস্ততাপূৰ্ণ চহৰখনৰ দাঁতিতে লাগি আছে এটা হ্ৰদ, লগতে এখন সুন্দৰ পাৰ্ক, য'ত আমোদ প্ৰমোদৰ বাবে বহু মানুহৰ সমাগম হয়। আবেলিৰ এটা ক্ষণত দুয়ো গৈ তাত উপস্থিত হ'ল। বিভিন্ন চৰাই চিৰিকটিৰ কোলাহল, ডেকা গাভৰুৰ আমোদ প্ৰমোদ, পশ্চিম দিগন্তত অস্তৰাগৰ অন্তিম ক্ষণত উপনীত হোৱা সূৰ্যৰ হেঙুলীয়া কিৰণে পৰিৱেশটো আৰু অধিক ৰোমান্টিক কৰি তুলিছিল। এনে এটা ক্ষণতে আকাশে প্ৰিয়াক সুধিলে, প্ৰিয়া, এই পৰিৱেশটো তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বিশেষকৈ তোমাৰ লগত। সেইবোৰ বাদ দিয়া, এতিয়া কথাটো কোৱা।
প্ৰিয়াৰ কথাত তাৰ হৃদয়খন আনন্দত নাচি উঠিল। তেতিয়াই সি তাইৰ হাতখন খামুচি ধৰি ক'লে, প্ৰিয়া, মই তোমাক ইতিমধ্যেই ভাল পাই পেলাইছোঁ, কিন্তু কোনো দিন তোমাক প্ৰকাশ কৰিব পৰা নাছিলোঁ। মই তোমাক নিজৰ কৰিব বিচাৰোঁ প্ৰিয়া। এই বুলি বহু দিনতে তাইলৈ বুলি বনাই ৰখা সোণৰ আঙঠিটো পকেটৰ পৰা উলিয়াই পিন্ধাব খোজোতেই তাই হাতখন আঁতৰাই আনি খঙত চিঞৰি উঠিল, তুমি পাগল হলা নেকি আকাশ? এইবোৰ তুমি কি বকিছা? তুমি মোৰ ভাল বন্ধু। মই তোমাক লৈ কোনোদিন একো ভবা নাই আকাশ। প্লিজ তোমাৰ এই ঠেক মানসিকতা উলিয়াই পেলোৱা প্লিজ। কিন্তু মই যে তোমাক ভাল পাই পেলাইছোঁ। প্লিজ না নকৰিবা। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো প্ৰিয়া। কথাবোৰ কৈ তাৰ দুচকুৰে দুধাৰি টপত অশ্ৰু বাগৰি আহিল। কিন্তু আকাশৰ আৱেগিক মুহূৰ্তই প্ৰিয়াৰ হৃদয় গলাব পৰা নাছিল। তোমালোক গাঁৱৰ মানুহবোৰ বৰ স্বাৰ্থপৰ। অকণমান আন্তৰিকতা দেখুৱালি নিজৰ সম্পত্তি বুলি ভাবি লোৱা। তুমি কি ভাবিছা তোমাৰ দৰে কোনো পৰিয়ালৰ চিহ্ন থকা এটা সাধাৰণ গাঁৱলীয়া ল'ৰালৈ মোক বিয়া দিব? আজিৰ পৰা আৰু কোনো দিন মোৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা নকৰিবা। খঙত বিৰবিৰাই তাই তাৰ পৰা ঘৰমুৱা হ'ল। সি মাথো শিল পৰা কপৌৰ দৰে থৰ লাগি চাই ৰ'ল তাই যোৱাৰ বাটেৰে। কিমান সময় যে সি তেনেকৈ ৰৈ আছিল সি ক'ব নোৱাৰে। ইফালে আবেলিৰ মধুৰ ক্ষণ অতিবাহিত কৰি লাহে লাহে সকলো ঘৰমুৱা হৈছে। দাদা, কিবা এটা সহায় কৰিব পাৰিব নেকি? কোনোবা নাৰীৰ কণ্ঠত সি চক খাই উঠিল। চলচলীয়া হৈ পৰা চকুযোৰ মোহাৰি সি ঘূৰি চালে। কি বিচাৰিছিলা? সহায়? সহায় লাগে ন? ৰ'বা, লোৱা এইটো সোণৰ আঙঠি। আৰু কি দিম? পইচা দিম। লোৱা, এয়া পইচা। পকেটৰ পৰা যি য'ত আছিলে সকলো দি দিলে তেওঁক। সি এক প্ৰকাৰ পাগল হৈ পৰিছিল। মগজুৰে কাম কৰিব পৰা নাছিল। তাৰ পিছতে আকৌ বহিলৈ উচুপি উঠিল। কি হৈছে আপোনাৰ? কিয় এনেকুৱা কৰিছে আপুনি? নাই, মই আপোনাৰ এইবোৰ গ্ৰহণ কৰিব নোৱাৰো। এইখিনি লৈ লওক। তলমূৰ কৰি উচুপি থকা আকাশক উদ্দেশ্যি তেওঁ ক'লে। আকাশ ক্ষান্ত হ'ল। চলচলীয়া চকুযোৰ মোহাৰি তেওঁলৈ চালে। তাৰ সন্মুখত থিয় হৈ আছে এজনী সুঠাম সৌৰসী গাভৰু। তাইৰ ওচৰত সি অপ্ৰস্তুত হৈ পৰিল। তাইৰ প্ৰশ্নত আকাশে সকলো ঘটনা বিৱৰি ক'লে। আকাশৰ কথা শুনি তাই মাথো হাঁহিব ধৰিলে। তেতিয়া আকাশে বিৰক্ত অনুভৱ কৰি তেওঁক তাৰ পৰা আঁতৰি যাবলৈ ক'লে। তেতিয়া তাই ক'লে, নিশ্চয় যাম, কিন্তু আপোনাক এটা কথা কওঁ। মই ভিক্ষা খুজি দিনটো কিমান মানুহৰ পৰা নিৰাশ হওঁ আপুনি জানেনে? নিজৰ ঘৰ বাৰী বিক্ৰী কৰি মোৰ মাতৃক চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ আজি ভিক্ষাৰ পথ বাছি ল'বলগীয়া হৈছে। কিন্তু এগৰাকী নাৰী হৈ মইতো কোনোদিন ভাগৰি পৰা নাই। কিন্তু আপুনি এজন পুৰুষ হৈ। তাই আৰু একো নকলে। নিশব্দে তাৰ পৰা আঁতৰি যাব ধৰিলে। তেতিয়া আকাশে চিঞৰি ক'লে, শুনাচোন। তাই ৰৈ গ'ল। আকাশে বহাৰ পৰা উঠি তাইৰ ওচৰত আহিল। ইতিমধ্যেই তাইৰ কথাবোৰে আকাশৰ হৃদয়ত এক অবুজ শিহৰণ জাগ্ৰত কৰিব ধৰিছিল। সি তাইৰ ওচৰত আহি পৰিচয় বিচাৰিলে আৰু ভিক্ষা বিচৰাৰ কাৰণ জানিব বিচাৰিলে। তেতিয়া তাই কৈ গ'ল তাইৰ জীৱনৰ ঘাত প্ৰতিঘাতবোৰৰ কথা।
কেনেকৈ আজি 6টা মাহে কেঞ্চাৰ আক্ৰান্ত একমাত্ৰ মাকৰ বাবে হস্পিটেলৰ আলহী হৈ আছে। তাইৰ কথাত আকাশৰ হৃদয়খন আকৌ এবাৰ শিহৰিত কৰি গ'ল। তাৰ পিছত আকাশে অশেষ অনুৰোধ কৰি ছোৱালীজনীৰ লগত হস্পিটেললৈ ৰাওনা হ'ল। জীৱনৰ অন্তিম ক্ষণত পৰি ছটফটাই থকা মাকক দেখি তাৰ দুচকু সেমেকি উঠিল। সি তাইক ক'লে, এই আঙুঠিটো লোৱা, এইটো বিক্ৰী কৰি যি পোৱা মাৰ কাৰণে খৰচ কৰিবা। মই যিমান পাৰোঁ সহায় কৰিম তোমাক, কিন্তু কালিৰ পৰা আৰু তুমি কাৰো ওচৰত হাত নাপাতিবা। মই সদায় আহিম তোমালোকৰ ওচৰত। সি গ'লগৈ। এইদৰে সময়বোৰ পাৰ হ'ল। আকাশ আজিকালি সদায় তাইৰ ওচৰত আহে। তাইৰ সান্নিধ্যত সি হেৰুৱা প্ৰেম ঘূৰাই পায়। কিন্তু সময় যে বৰ নিষ্ঠুৰ। সেই সময়ৰ গতিত ছোৱালীজনীৰ মাকেও ইহ সংসাৰ ত্যাগ কৰিলে। শেষত তাইৰ জীৱনটো একেবাৰেই শূন্য হৈ পৰিল। কিন্তু আকাশে তাইক এটা নতুন জীৱন দিলে। তাৰ হৃদয়ৰ সীমনাত তাইক আঁকোৱালি ল'লে নিজৰ পত্নী স্বৰূপে। ধন্যবাদ।